কি হয় अभी मजा आएगा ना भिड़ो। মনটো একেবাৰে বেয়া লাগি আছে এবাৰ চাগে ফাৰ্ষ্ট এনেকুৱা হ'ব যে ৰেইনকোট পিন্ধি দিৱালী চাব লাগিব হেল্ল' এভৰিৱান কি খবৰ আপোনালোক সকলোৰে আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভালে আছো আৰু যেহেতু আজি দিৱালী হয় সেয়েহে মোৰ ফালৰ পৰা আপোনালোক সকলোকে দিৱালী আৰু লগতে কালী পূজাৰ বহুত বহুত শুভকামনা জনালো আৰু ইতিমধ্যে আমাৰ ঢুলীয়া আহি পাইছে আপোনালোকে হয়তো আৱাজটো শুনিছেই যদি শুনিছে গম পাব মানে আমাৰ একদম দুৱাৰমুখতে পূজা হয় কালী পূজা হয় মই আপোনালোকক দেখুৱাই আছো বাৰু আমাৰ পৰা কিমান আমাৰ পৰা মাত্ৰ মানে দুৱাৰমুখতে বুলি ক'ব পাৰি আৰু তো ঢোল মানে ঢাক ঢোল নে কি বুলি কয় সেইটোক যে বজায় সেইটো আহি পাইছে এতিয়া আৰু বজাই আছে মই যে বহুত ভাল পাওঁ সেইটো শুনি আৰু এতিয়া মই কৰিবলৈ গৈ আছো মানে চাকিত আৰ্ট কৰিবলৈ গৈ আছো তো আপোনালোককো অলপমান দেখুৱাম আৰু আপোনালোকে দিৱালী কেনেকৈ চেলিব্ৰেট কৰিছে মোক দেখাব আৰু লাইট চাইট এতিয়ালৈকে লগোৱা হোৱা নাই লগোৱাম আৰু এতিয়া তো বলক ভিডিঅ'টো বেছি দেৰি নকৰাকৈ ষ্টাৰ্ট কৰোঁ তো লেটছ গো আৰু আপোনালোকক মই দেখুৱাওঁ এতিয়া ক'ত আছে আমাৰ পূজা এইখন হ'ল পূজা মানে কি হয় এইবাৰ পেণ্ডেলটো আমাৰ ফালে পিছমুৱাকৈ দি দিলে কাৰণ আজি কিবা খোলা পাৰ্টি হ'ব খোলা পাৰ্টি মানে নাটক যে হয় সেয়া হ'ব সেয়েহে মানে এইটো ফালে হ'ব কাৰণে দি দিলে যিয়ে নহওক আনবাৰ এনে কালী মাটোক দেখা মানে গোসাঁইজনক দেখা পাই থাকোঁ এইবাৰ অলপমান মানে দেখা নাপাম আৰু এইবাৰ এনেকৈ চাকি তাকি লৈ লৈছোঁ এতিয়া আৰু এইকেইটা মই যোৱা বছৰে বনোৱা চাওঁ এইকেইটা মই যোৱা বছৰ বনাইছিলোঁ আৰু এতিয়া এইকেইটা বনাম মানে পুৰণা চাকি লৈছোঁ নতুন চাকিত আৰু আৰ্ট কৰি কি কৰিম এনে সজাবৰ কাৰণেহে পুৰণা চাকিতে এনেকৈ আৰ্ট কৰি দিম ধুনীয়া কৰি ব্ৰাছ চ্ৰাছ লৈ লৈছোঁ ৰং লৈছোঁ ইফালে বৰষুণ দি আছে বহুত বেয়াকৈ বতাহ বৰষুণ এইটো মই ড্ৰয়িং কৰি দিলোঁ মানে আৰ্ট কৰিলোঁ এইটোৰ ওপৰত চাওকচোন কেনেকুৱা হৈছে ভাল হৈছেনে মোক কমেণ্ট কৰি জনাব দেই আৰু কৰিব আছে বাৰু কৰি পেলাই আপোনালোকক গোটেই ফাইনেল ৰিজাল্টটো দেখুৱাম আৰু তো আমাৰ ইয়াতে হৈ আছে চাকি কম্পিটিশ্যন মানে আমি কালাৰ কৰি আছোঁ কালাৰে বাগৰি থাকিল মোৰ তাৰপিছত এইটো আমাৰ লাকি তাইও কৰি আছে আমিও কৰিছোঁ এইটো তাই ডিজাইন কৰিছে চাওক কি ধুনীয়া ডিজাইন কৰিছে এইটো মই কৰিছোঁ আৰু এইবিলাক মই কালাৰ কৰিছোঁ তো হোৱাৰ পিছত আপোনালোকক ফাইনেল ৰিজাল্টটো দেখুৱাম তো চাই থাকিব অকণমান পেট পূজা কৰি লওঁ তো আমি দুটাই বনালোঁ এইজনী মোৰ কিউট চাই চিষ্টাৰ হয় মানে আমাৰ সন্মুখৰে আৰু তাৰপিছত মই বনালোঁ এনেকুৱাকেইটা ডাঙৰকেইটা আৰু তাই বনাইছে এইকেইটা ৰ'ব দেখুৱাই আছোঁ এনেকৈ দেখুৱাই আছোঁ তো এইকেইটা বনাইছোঁ মই এইটো এই পাঁচটা বনাইছোঁ মই আৰু এই পাঁচটা বনাইছে তাই মানে আৰ্টটো তাই কৰিছে এই পাঁচটা তো গাইজ আপোনালোকে দেখিলে আমি চাকি তাকি পূৰা ৰং চং দি ধুনীয়া কৰি মানে থৈ দিছিলোঁ কিন্তু এতিয়া বৰষুণটো মানে দিনটো জেঠিও টিকটিকাই আছে বৰষুণটো মানে দিনটো ইমানেই নেৰানেপেৰাকৈ দিছে মানে এতিয়া চাকি কেনেকৈ দিওঁ মানে ভাবি পোৱা নাই বৰষুণটো মানে ৰখাৰ নামে লোৱা নাই এতিয়া চাকিখিনি কি কৰোঁ দিব বা পাৰোঁ নে নাই চাওঁচোন এয়া লাইট লগালোঁ অলপকৈ আপোনালোকক দেখুৱাইছোঁ আৰু এয়া বেছিয়ে আন্ধাৰ হৈছে তো গাইজ আই এম ৰেডি মোক এনেই ওলাইছোঁ আৰু দিৱালী হয় ওলালোঁ আৰু সেইকাৰণে কিন্তু মনটো একেবাৰে বেয়া লাগি আছে কাৰণটো হ'ল বৰষুণ মানে দিৱালীৰ একো ফিলে হোৱা নাই যে আজি কালী পূজা হয় একো মানে একোৱেই বাৰু বাকী যিয়ে নহওক মোক কেনেকুৱা লাগিছে কওক চাকি তাকিওতো দিব পৰা নাই চোতালত কাৰণতো বৰষুণ দি আছে চাকি দিও লাভ নাই তো সেইকাৰণে এনেই আৰু অলপ মেকআপকে কৰি দিলোঁ ভাল হৈছে নে মেকআপটো কমেণ্ট কৰি জনাব আপোনালোকে দেখিছে মই ইয়াৰ ৰেইনকোট পিন্ধিলোঁ এইবাৰ চাগে ফাৰ্ষ্ট এনেকুৱা হ'ব যে ৰেইনকোট পিন্ধি দিৱালী মানে চাব লাগিব বা দিৱালী মনাব লাগিব কালী পূজা চাব লাগিব ৰেইনকোট পিন্ধি চাওকচোন আগতে চবৰে মানুহৰ ঘৰত একদম মানে এনেকৈ আন্ধাৰ হৈ নাথাকে সকলোৰে ঘৰত এনেকৈ কলগছ চাওক খালী হৈ আছে কাৰো ঘৰতে মানে তো আজিতো একো নহ'লে আৰু এইবিলাক লৈ আহিলোঁ এইবিলাক কালি জ্বলাব পাৰিম আৰু এইবিলাক কিবা কিবি মইতো নজ্বলাওৱে বাৰু বম আছে তাৰপিছত এয়া কিবা কি আছিল এইটো ফটকা কিবা এটা বম হয় এইবিলাক চব মানে কালিৰ হ'ব আৰু যদি বৰষুণটোৱে আমাক মানে বৰষুণ যদি নিদিয়ে এইবিলাক কালি জ্বলাব পাৰিম আৰু আজিতো জ্বলোৱা নহ'বই আৰু কালিয়ে জ্বলাব লাগিব কলগছ চলগছ চব মানে বহুতৰে বাগৰিও গৈছে বতাহ দি আছে কাৰণ বৰষুণৰ লগত বতাহো দি আছে
আৰু আমাৰ তালো অলপ হালি গৈছে, চাকিটো দিয়া নহ'লে কলগছো হালি গৈছে। তো গাইজ আজি হ'ল ছেকেণ্ড দিৱালী আৰু আজি বৰষুণ এতিয়ালৈকে দিয়া নাই। কালিতো যি হ'ব লগা আছিল হ'লে দিলেই, বৰষুণেৰে একেবাৰে অৱস্থা বেয়া হৈ গ'ল। চোতালৰ অৱস্থা নাই, কলগছ চলগছ ভিতৰত আনি থ'বলগীয়া হৈছে, লগোৱাও নহ'ল আজি। তো আজি যিহেতু মানে চাকি তাকি দিব পাৰিম যেন পাইছোঁ। অলপমান চোতালখন বহুত ভিজি আছে, পুৰা বোকা বোকা হৈ আছে। তথাপিতো চাওঁ অলপমান চাকি তাকি দিওঁ। ইটা চিটা পাৰিলোঁ, চাকি এতিয়া তৈয়াৰ কৰি আহিলোঁ আৰু মই ওলাই পেলাই এতিয়া চাকি দিব যাওঁ। তো আপোনালোকেও বলক মোৰ লগত চাই থাকিব ভিডিঅ'টো শেষলৈ। বনাইছিলোঁ চাকি কেইটা, সেইকেইটা চাক গোটেইকেইটা জ্বলোৱা নাই, বেয়া হৈ যাব বুলি ইমান ভাল লাগিছে মৰমতে। আৰু ইফালে আমাৰ খুৰীয়ে ৰেডি কৰি আছে চাকি, এইবিলাক চাকি ৰেডি কৰি আছে। এইবাৰ যোৱাবাৰ বনোৱা এইবিলাক মই আঁকা চাকিবোৰ। তো আমাৰ চাকি তাকি অলপমান জ্বলোৱা হৈছে আৰু এইফালেও এনেকৈ দিয়া হৈছে। কেনেকুৱা লগা হৈছে ক'ব দেই। আনবাৰতকৈ ইমান ভাল হোৱা নাই, কাৰণটো হ'ল এইবাৰ আৰু অলপ বুজিটো পাইছে আৰু বৰষুণীয়া বতৰ, চব বোকা বোকা হৈ আছে চবফালে, সেইকাৰণে অলপ আৰু। তো কেনেকুৱা লগা হৈছে ক'ব দেই। অলপমান সেয়া নাই দিয়া, অলপমান ক'ব কেনেকুৱা লাগিছে। পিছফালেও লাইট, ইয়াতে চাকি আছে, তো ভাল লাগিছেনে ক'ব। তো কলগছ নাই যিহেতু এনেকৈ চাকি দিবলগীয়া হৈছে, কলগছডাল লগোৱা নহ'ল। দিয়া লগাই দিয়া, লাগাই নাই। এই ৰাস্তাটো ভিজি আছে নহয়। হেপী দিৱালী। ভালকে জ্বলা নাই। কি আছিলে তেওঁ? কিবা এটা বনাইছে, মজা জ্বলাইছা। জ্বলছে 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 জ্বলছে। হেপী দিৱালী কৈ দিয়া আকৌ। এইটো কি আছিল? আমাৰ এনেকুৱা এটা জ্বলাইছিলে।
চুলিয়ে পৰি গ'ল লগা পৰি পেলাই